নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দেউকা। মই আছো পূজাৰ বতৰ নমামী ৰাণী শালত উপস্থিত আছো। ইতিমধ্যে তাৰকা কণ্ঠশিল্পীসকলে ইয়াত উপস্থিত হৈছে। ইতিমধ্যে লগ পালো ইয়াত প্ৰিয়ংকা ভৰালী বাইদেউক। প্ৰিয়ংকা ভৰালী বাইদেউক অকণমান মনৰ কথা বুজি ল'ব যাম, যিহেতু প্ৰিয়ংকা বাইদেউ এটা প্ৰগ্ৰেম আছে। তো ক'ত প্ৰগ্ৰেম আছে জানিম বাৰু। বাইদেউ ওচৰলৈ আহি আছো, তো চাই থাকক মোৰ ভিডিঅ'টো। কথা পাতিম আৰু বাইদেউ অকণ দেখুৱাবলৈ যত্ন কৰিছো মোৰ ইউটিউব চেনেল দেউকা। যেতিয়া বাইদেউ বহি আছে তো বন্ধুসকল, দেখা পালে নমামী ৰাণী শালত পূজাৰ বতৰৰ বাবে আমাৰ প্ৰিয়ংকা বাইদেউ ক'ত আছে বাইদেউ প্ৰগ্ৰেম? বাইদেউ প্ৰিয়ংকা ভৰালী বাইদেউ ৰহাত অনুষ্ঠিত হৈছে। প্ৰিয়ংকা ভৰালী বাইদেউ মই বিশেষ অন্য কথা নকওঁ, বিশেষ বাইদেউ চাহ খাব লাগিছে। চাহ দিও বিশেষকে আগবঢ়াই আমি এয়া হৈছে জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ প্ৰিয়ংকা ভৰালী বাইদেউ। ইতিমধ্যে প্ৰগ্ৰাম আছে মই আপোনালোকক জনাইছো। বাইদেউক যিহেতু পালো, কিন্তু নাই বাইদেউ সুবিধা নাপাওঁ, ব্যস্ত থাকে। আকাশদালৈ ফোন কৰিছিলো, আকাশদাই ক'লে যে ফোন কল বেকটো কৰি আছো। তো বোলো বাইদেউৰ লগত এটা ভিডিঅ' ল'ব না, সুবিধা ল। তো বাইদেউ বেয়া নাপাব কিবা সোধাৰ কাৰণে, বেয়া পাইছে নেকি? বাইদেউ কওক, এতিয়া আপুনি ৰহাত যে প্ৰগ্ৰেম আছে, শাৰদীয় দুৰ্গা যি পূজা হৈ আছে, ইতিমধ্যে চাগে আপোনাৰ কেইবাটাও অনুষ্ঠান হৈ গৈছে। মই আচলতে পূজাৰ কেইদিন মই ব্লগিং নকৰো। পূজা আৰু দিৱালীত মই ব্লগিং কেতিয়াও নকৰো। পূজা আৰু দেৱালীত নকৰো। তাৰমানে আমাৰ অনুষ্ঠানবিলাক সদায় ফেষ্টিভেল বা আমাৰ জাতীয় উৎসৱ বিহুৰ সময়ত আমি ঘৰৰ পৰা সদায় দূৰত থকা যায়। গতিকে মানে পূজাৰ সময়খিনিত মানে মই বিশেষকে সপ্তমী, অষ্টমী, নৱমী মই কেতিয়াও নকৰো। আৰু আজি দশমী, যিহেতু আজি আমাৰ এখন অনুষ্ঠান আমি কৰিবলৈ গৈছো। আৰু দিৱালীত মই কেতিয়াও নকৰো। আচলতে এইবিলাক সময়ত নিজৰ ঘৰৰ মানুহৰ লগত থাকিও ভাল লাগে। সেইকাৰণে কিছুমান সময়ত নিজৰ সময়টো ইতিমধ্যে বাইদেউ কৈছে মানে দেৱালীটো নকৰে আৰু পূজাকে শেষৰ দিনা কৰে, দশমীৰ দিনাহে বাইদেৱে পূজা কৰে। আপোনালোক জনাইছো ইয়াতে বহি থাকি আহি পটককে বোলো ভিডিঅ' এটা লওঁ। বাইদেউ যিহেতু বহুতেই ব্যস্ত হৈছে, বাইদেউ কিবা নতুন এলবাম আপোনাৰ কিবা আকৌ নতুন ওলাইছে নেকি? হয়, এটা গান আমাৰ এতিয়া এই পূজাৰ আগত ৰিলিজ হৈছে, তুমি ৰৈ যোৱা বুলি এটা গীত। সেই গীতটোৰ অডিঅ' ৰিলিজ হৈছে, ভিডিঅ' অতি সোনকালে হ'ব। আৰু কেইটামান গীতৰ কাম চলি আছে, আশা ভাল পাব। হয়, ইতিমধ্যে বাইদেউ কৈছে তুমি ৰৈ যোৱা বুলি এটি অডিঅ' এলবাম, যিহেতু বাইদেউ কণ্ঠতে ওলাবলৈ এইটো ইতিমধ্যে দৰ্শক মই দেখুৱাইছো মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে। আপোনালোকে চাব, তুমি ৰৈ যোৱা বুলি বাইদেউ ওলাব। আপোনালোকে সম্পূৰ্ণ এই গানটো চাব, গীতটো চাব। বাইদেউ বহুতে ব্যস্ত। বাইদেউ এতিয়া ডাইৰেক্টলি অহা গৈ আপোনাৰ একদম মৰ্ণিং হে এনে কেইটামান বজালৈকে প্ৰগ্ৰেম হ'ব? আমাৰ অনুষ্ঠান আছে 9টা বজাত দিব বুলি কৈছে মঞ্চত। 9টা বজাৰ পৰা আমাৰ যেতিয়াই ষ্টেজত উঠা হয় আৰু সেইখিনি সময়ৰ পৰা 2.5 ঘণ্টা সময় আমাৰ অনুষ্ঠান হয়। 2.5 ঘণ্টা। বাইদেউ ইতিমধ্যে 2.5 ঘণ্টাৰ অহা প্ৰগ্ৰেম হ'ব। যদি এতিয়া কোনো মই অলপ পাছত আপডেট দিম। আৰু মোৰ ছাবস্ক্ৰাইবাৰ আছে, এইখিনি গম পাব। আমাৰ ওচৰে পাজৰে যিখিনি অহা মানুহ আছে, 12 আছে, মৰিগাঁও আছে, নিশ্চয় অহা বেছি দূৰ নহয়। আপোনালোকে প্ৰিয়ংকা ভৰালী বাইদেউ অনুষ্ঠানটো সুন্দৰকে চাব। ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চন টাইমটো অকণ কৰিলে ভাল হয়। বন্ধুসকল, ইতিমধ্যে আপোনালোকে দেখা পাই আছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী বাইদেউ। বাইদেউ যিহেতু বেলেগলৈ আহি আছিলে, বাইদেউ আজি পূজা প্ৰগ্ৰেমৰ কথা কৈছে। বাইদেউ পূজাত বহুত প্ৰগ্ৰেমে আছিলে, দশমীৰ দিনাহে বাইদেউ যিহেতু কৰে ন, কৈছে দশমীৰ দিনা আৰু কিবা কিবি প্ৰগ্ৰেম আছে। বাইদেউ ৰিলিজ হোৱা কথাটো কৈছে, নতুনকে এটা ওলাব, ৰিলিজ হ'ব। সেইটোও আপোনালোকে নিশ্চয় কণ্ঠটো শুনিব। প্ৰিয়ংকা ভৰালী কোনে চিনি? বাইদেউ তোৰতে কথা এটা সুধো, একদম আপুনি এতিয়া আহি একাপ মাত্ৰ চাহ খাইছে, বাইদেউ কৈছে কি খাইছে? কি একো নাখায় নেকি বেলেগ? কিবা অলপমান পাতল দি কিবা এটা খাম, অৰ্ডাৰ দিছো অলৰেডি। আৰু এখন আকাশদ্বীপৰ খুব সুন্দৰ এখন ৰেষ্টুৰেণ্ট, আগতেও আহিছো, খুব ভাল লাগে। খুব পৰিপাতি, খুব সুন্দৰকে ৰাখিছে, খোৱা বোৱাবিলাক ভাল। আৰু লগতে ইয়াৰ যিটো মানে চাফ চিকুণ, সেইটো ভাল লাগে। আৰু আকাশদ্বীপে খুব সুন্দৰকে ৰাখিছে, মই শুভেচ্ছা জনাইছো। বাইদেউ যিহেতু আহি আছে ৰহালৈ প্ৰগ্ৰেম, বাইদেউ কিবা গান একদম লৈ আহিছে নে মনতে অমুক কেইটা গান এনেকুৱা? ভবা নাযায়, মঞ্চত উঠাৰ পিছত গম পোৱা যায় ৰাইজে কি বিচাৰে, সেইটোৰ ওপৰতে ভিত্তি কৰি গোৱা হয়। বাইদেউ একদম ইমান ধুনীয়া সুন্দৰ, ক'ৰ পৰা আহে গান গাই থাকে? একদম বেলেগ অহাৰ নিচিনা লাগে, দেখা পাওঁ কেতিয়াবা। একো নাই, যেনেকে আপোনালোকে গান শুনিলে কেতিয়াবা আপোনালোকৰ নাচিব মন নাযায় জানো? সেই তেনেকুৱাই আমাৰো গান গাই থাকোতে ফূৰ্তি কৰি গান গাওঁ আৰু সেইটো। বাইদেউ বিশেষ প্ৰগ্ৰেম এটা হলে মানে বিশেষ প্ৰিপাৰেচন নাথাকে, যি গাব দিয়ে একদম গাই দিব পাৰে। আচলতে প্ৰত্যেকটো গানেই যে গাব পাৰিম সেইটো কথা নহয়, আমি চেষ্টা কৰো আৰু যিমানখিনি পাৰো চেষ্টা কৰি আছো, কৰি যাম।
ইতিমধ্যে বাইদেউ কিছু অনুষ্ঠান ময়ো চাইছো বাইদেউ যদি ক'লে যে এতিয়া কোনো সাজু নাথাকে তথাপিও যিটো গাব দিয়ে বাইদেউ এটা ইমান সুন্দৰকে কয় বিশেষ প্ৰতিভা তাকে কয় গতিকে কণ্ঠশিল্পী বিশেষ কণ্ঠশিল্পী কণ্ঠ যাৰ গলা একদম আমাৰ বাইদেউৰ যি মানে গলা গলাত কি থাকে বুলি কয় বোলে সৰস্বতী থাকে একদম তেনেকুৱা আৰু বাইদেউ এটা সুন্দৰ গীত আপোনালোকে চাব আৰু নতুনকে যিটো ওলাই আছে বুলি ক'লে সেই বাইদেউক লগ পালো বাইদেউ কৈছে ইতিমধ্যে বাইদেউ ৰহালৈ গৈ আছে মই কৈছো বাইদেউক এটা কামোৰ দি পেলাই মই লৈছো বাইদেউ চাহকাপ খাওঁ তো বেয়া নাপাব ফাইনেলি মই ইয়াতে আছিলো উপস্থিত হৈ থকাৰ কাৰণে বোলো ব্লগ এটা বনাও তো বাইদেউক পালো আৰু ইতিমধ্যে মোৰ দেউকা ইউটিউব চেনেলটো মই দেখা আছে যে জনপ্ৰিয় কণ্ঠশিল্পী হওক বা অভিনেতা অভিনেত্ৰী হওক একে মানুহখিনিক লৈ লগ পালেই মই কিবা এটা বনাম তো আপোনালোকক আপোনালৈও শুভেচ্ছা থাকিল আৰু সকলোকে অনুৰোধ কৰিছো আপোনালোকে সকলোৱে যেন তেখেতক ইউটিউব চেনেলটো গ্ৰ' কৰিবলৈ সহায় কৰে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব কিবা ভাল থাকিলে ভালকে এপ্ৰিচিয়েট কৰিলে সকলোৱে ভাল পায় বেয়া থাকিলে আঙুলিয়াই দিলে ভাল লাগিব গতিকে সেয়াই কৈছো শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ ইতিমধ্যে হয় বন্ধুসকল ইতিমধ্যে দেখা পালে এয়া জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী বাইদেউৰ ইতিমধ্যে এটা ৰহাত প্ৰগ্ৰাম আছে পূজাৰ আজি দশমীৰ প্ৰগ্ৰাম বাইদেউ ইতিমধ্যে দেখিছে জনপ্ৰিয় শিল্পী হিচাপে কণ্ঠশিল্পী হিচাপে সকলোৱে পৰিচিত সকলোৱে এটি চেলফি ল'বলৈ ইচ্ছা কৰে তো বাইদেউক মই দেখুৱাইছোঁ আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেল দেউকা কমেণ্টত জনাবচোন কেনে পালে বাইদেউ বহুত বহুত শুভেচ্ছা দিলো আপোনাৰ প্ৰগ্ৰেমটো সুন্দৰ হওক আপোনাক আশীৰ্বাদ কৰিছো ভাল হওক বাইদেউৰ লগত মই এদিন ভালকে ইণ্টাৰভিউ এটা ল'ম ইণ্টাৰভিউ বুলি নহয় বাইদেউ এনেই সুধিম আৰু খা খবৰ ল'ম কিন্তু ভালকে ল'ম তো আজি যিহেতু উৎপাত হৈছে আপোনাৰ প্ৰগ্ৰেম আছে আমনিও কৰিছো বেয়া নাপাব ঠিক আছে বাইদেউ